তো আইফোন 12 হয় এটো পাব অনলি আপুনি 16000 রুপিস 16000 কি কয় 16000 এর আইফোন 12 মিছা কথা কৈছে নেকি নাই কোৱা মই মিছা কথা শিওর শিওর দিদি মই Samsung Note 20 Ultra Realme 11 Pro 5G Okay. এটো মাত্র নমস্কাৰ আপোনালোক সকলোকে এক স্বাগতম জনাইছো বেলেগ এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আনদিনা দৰে আজিও মই ছেকেণ্ড হেণ্ড মোবাইলৰ উপস্থাপন লৈ আহিছোঁ আৰু মই বৰ্তমান আছোঁ গুৱাহাটী এনেকুৱা এখন দোকানত য'ত আপোনালোকে কম টকাৰ পৰা ছেকেণ্ড হেণ্ড মোবাইল পাব বৰ্তমান আপোনালোকে লোকেশ্যনটো চাই লওক দোকানখন ক'ত আছে আপোনালোকে ভালকৈ লোকেশ্যনটো এবাৰ চাই লওক দিছ ইজ লাখটকীয়া দেখা পাইছে আপোনালোকে এইখন হৈছে লাখটকীয়া লাখটকীয়াৰ 1 নম্বৰ মছজিদ দেখা পাইছে আপোনালোকে এইটো হৈছে লাখটকীয়া 1 নম্বৰ মছজিদ 1 নম্বৰ মছজিদটো একদম অপজিট চাইডে আছে এখন দোকান মই আপোনালোকক দেখাই আছোঁ মছজিদটো একদম অপজিট চাইডে আছে এখন দোকান আপোনালোকে ভালকৈ এবাৰ চাই লওক কাষতে গোটেই মোবাইলৰ দোকান এইবিলাক সব মোবাইলৰ দোকান আছে এইটো গলি দেখা পাইছে আপোনালোকে ফ্ৰণ্টত এখন বৰ্ড লাগি আছে চাওক বিচ ইলেক্ট্ৰনিক্স এখনৰ বৰ্ড লাগি আছে এপিনে সোমাই আহিব এইটো গলি দেখা পাইছে আপোনালোকে এই গলিটো সোমাই আহিব আহি আপোনালোকে দেখা পাব ইয়াত বহুত ডাঙৰ এখন বৰ্ড লাগি আছে দেখা পাইছে আপোনালোকে বৰ্ডখন আপোনালোকে চাই লওক লিখা আছে স্মাৰ্ট ডিল লাখটকীয়া আপোনালোকে দেখা পাইছে ষ্টক পুৰা ভৰি আছে আইফোনৰ ৰঙা নীলা হালধীয়া বেঙুনীয়া সেউজীয়া পুৰা ফুল হৈ আছে যি লাগে আপোনালোকে সব পাব এইখন দোকানত ফাৰ্ষ্ট টাইম এতিয়া এফালে আছে সৌৰভ দা ভালে আছে ভালে আছে বহুত শুভেচ্ছা থাকিল নতুন দোকান হিচাপে বাকি এটা কথা মই সুধো দেই কোৱা ষ্টাৰ্টিঙত অসমৰ ৰাইজৰ কাৰণে নতুন দোকান হিচাপে আপোনাৰ ইয়াতে আইফোনৰ ষ্টাৰ্টিং প্ৰাইস কিমানৰ পৰা আছে আৰু এন্ড্ৰইডৰ কিমানৰ পৰা আছে এন্ড্ৰইডৰ একদম মিনিমাম প্ৰাইস অনলি 2499 মানে 2500 रुपीसত আপোনালোকে এন্ড্ৰইড ফোন লৈ যাব পাৰিব মোৰ পৰা আৰু আইফোন অনলি অফাৰত 4000 rupees 732 GB only 4499 4000 টকাৰ iPhone 7 পাই আছে আপোনালোকে 4000 টকাৰ iPhone 7 পাব 4000 টকা কি কম কনসেপ্ট আছে এইবিলাক বাকি ষ্টকটো আপোনালোকে এবাৰ দেখা পাইছে এবিলাক জুমাই দিয়া কেমন চাওক বহিয়াকে কাচিকে চাইয়া মাৰডলা খচা খচ চাওক ৰঙা নীলা হালধীয়া বেঙুনীয়া সেউজীয়া যি লাগে লাইন চাওক আপোনালোকে এটো চাওক স্যামসাঙৰ প্ৰিমিয়াম মাল লাগিলে আপোনালোকে পাব কাঞ্চা পিস এইবোৰ লেংটা পেংটা মাল পুৰা কি কম আজি আহি পেলাই এখন দোকানত গম পাইছে নতুনকৈ ওপেনিং কৰিছে লাখটকীয়াত গুৱাহাটী লাখটকীয়াত আৰু বহুত কম টকাত আপোনালোকে পাব আইফোন 7 পাব কিমান গম পাইছে আপোনালোকে 4000 টকা কি কম বাকি সব দেখাই আছো বাকি কি ফেসিলিটি আছে বা অফাৰ কি দিব আৰু পিছলে সব জনাই আছো এতিয়া আৰম্ভ কৰপৰা কৰো কক yes সবতছে প্ৰথমত মই তোমাক এটা গামোচা দি কিনে সন্মানিত কৰিব বিচাৰো ধন্যবাদ বহুত ধন্যবাদ শুভেচ্ছা থাকিল আকৌ এবাৰ দিলো ভালকে আগবাঢ়ি যাওক বাকি ষ্টকটো আপোনালোকে দেখা পাইছে নতুন দোকান হিচাপে আপোনালোকে বহুত কম টকাত পাব বেছি বুকিং নাথাকো লোকেশন দেখা পাইছে আপোনালোকে আৰু যদি আহোঁতে আপোনালোকৰ কিবা প্ৰবলেম হয় যেটো ফোন নাম্বাৰ দিয়া থাকিব ফোন নাম্বাৰ ধুনীয়াকৈ ফোন কৰিব তেখেতে আপোনালোক A to Z সুন্দৰকৈ বুজাই দিবনে একদম নিশ্চয় মোক কল কৰিলে হ'ল লাগা হলে মই আপোনাৰ লগত লোকেশনৰ শেয়াৰ কৰি দিম যাকে আপোনাৰ লগত সুবিধা হওক ঠিক আছে ওকে বাকি দেৰি নকৰো তেন্তে হলে yes আৰম্ভ কৰো কোপৰা আৰম্ভ কৰো সবতছে কম প্ৰাইস ওকে আজিকালি কম প্ৰাইসৰ ফোনবোৰে সবাই বিচাৰে কম দাম কম খানা জব্দ বস্তু এটু পাব আপোনালোকে 4GB ৰেমৰ ফোন অনলি 3200 rupees 3200 rupees 3200 টকা চাই লওক 4GB ৰেমৰ ফোন পাই যাব আপোনালোকে পিছফালে ফিংগাৰপ্ৰিন্টটো পাই যাব 3200 টকাত পাব আপোনালোকে কোলা পাৰ yes কলা পাৰ পুৰা চাইনিং মাৰি আছে এটা ফোন জাগা লাগি আহিব লৈ যাব নেক্সট কক তাৰ পিছত কি ৰাখা নেক্সট ভিভোৰ আজিকালি ফোন পোৱা বহুত টান সো আপোনালোকে এই ভিভোৰ ফোনটো অনলি 4000 rupeesত লৈ যাব পাৰিব 4000 টকা তথাপিও তিনটা কেমেৰা ফিংগাৰপ্ৰিন্ট আৰু 64GB ষ্টৰেজ এই দেখো চাই লওক 64GB ষ্টৰেজ পাই যাব আপোনালোকে 4000 টকা পিছফালে ফিংগাৰপ্ৰিন্ট পাই যাব কম দামত যদি কোনোবাই এন্ড্ৰইড ফোন বিচাৰি আছিলে কিবা নিজৰ এইবিলাক ফোন ৰেপিডো ওলা সুইগি এইবিলাক যোনে চলাই বা ইউজ কৰে তেওঁলোকৰ কাৰণে বহুত ভাল ফোন কম টকাত আপোনালোকে আৰু বেটাৰী গম পায় বহুত ভাল বেটাৰী তো আহিব জাগ লাগে লৈ যাব যে কম দামত দিছি বুলি বেটাৰী চেঞ্জ আছে ডিসপ্লে চেঞ্জ আছে তেনেকুৱা একো নহয় আহি স্ক্যানে চেক কৰি ল'ব সব বস্তু অৰিজিনাল পাব আপোনালোকে অৰিজিনাল নাইস ভেৰি নাইস সো এটা ডাক নাই ফোনটো চাই লওক আপুনি উইথ বক্সৰ সৈতে আপোনালোকে পাই যাব বক্স পাই যাব আপোনালোকে চাওক এটা আপোনালোকে সিঙ্গল কেছ উলিয়াব নাই জাস্ট চেক এবাৰ আপোনালোকে চাওক বেজেলটো চাওক চেক বেজেল ফাৰ্স্ট টাইম বেজেলটো চাওক চাই লওক কিবা আছে চাই লওক এটা আপোনালোকে সিঙ্গল কেছ উলিয়াব না আৰু এটো ইমান কম দামত মানে এটো অফাৰ প্ৰাইস নে এটো অফাৰ প্ৰাইস লাখ টকিয়া যদি আপুনি ফোন ল'ব আহে তেনেহলে হোলসেল ৰেটত লাগিব নাই নালাগে তো হে সাৰ্ভিস দি আছো মই ধুনিয়া কিন্তু আৰু আপোনালোকে গম পায় গুৱাহাটী লাখ টকিয়াত বস্তু বিলাকৰ মোবাইলৰ এসেসৰিজ হওক মোবাইল হওক এইবিলাকৰ দাম গুৱাহাটী লাখ টকিয়াত কিমান কম বাহিৰতকে আপোনালোকে অলপ মানে 1000 টকা হলো আপোনালোকে ডিসকাউন্ট ৰেট পাবই বাহিৰতকে
তো সেইকাৰণে এইটো এটা অফাৰ প্ৰাইজত আপোনালোকে পাই আছে মই কৈছোঁ স্পেচিয়েলি কৈছোঁ আপোনালোকক এইটো বহুত অফাৰ প্ৰাইজত পাইছে আপোনালোকে যাক লাগে আহক এনেকুৱা টিপটপ কণ্ডিশ্যনৰ ফোন নাপাব আপোনালোকে সেইকাৰণে কৈছোঁ লৈ যাওক এইটো 22 ক'লে 22,000 rupees only আৰু অলপ যদি মই ট্ৰাই কৰিছোঁ 500,000 কৈ দিম যোৱা এইটো কিবা এটা ক'ব নালাগে আপুনি ক'ব নালাগে এইটো আহিব মই কৰাই দিম ঠিক আছে আৰু লগত কিন্তু টেম্পাৰটো দিম কাৰ্ভ টেম্পাৰ আহে এইটো ফোনত সেইটো দামী সেইটো বস্তু দি দিম ফ্ৰী সেইটো হয় সব পাই যাব আপোনালোকে সেইটো ফ্ৰী দিলে আৰু কি লাগে লাভই বহুত লাভ দেখোন বহুত লাভ পইচা বাচি যায় আছে পইচা বাচে তাতে যাব লাগে এইটো ললে পইচা বসুল হ'ব কিন্তু যোনে লয় নহয় তাৰ পইচা বসুল ঠিক আছে কক নেক্সট কক তাৰ পিছত নেক্সট এতিয়া আহো কাৰ্ভ ডিসপ্লে এন্ড্ৰইডত Realme 11 Pro 8GB 256GB leather finish curved display no scratches চাই লওক জুমাই দিয়া এটো মাত্ৰ 16,999 এটো নতুন প্রাইস 40,000 হয় 16,999 yes 40,000 এর ফোন 40,000 টাকা ফোন এটো আপোনালোকে প্ৰত্যেকখন দোকানতে পাব প্ৰত্যেক আৰু এটো মানে একচুয়ালি ডিমান্ডিং ফোন হয় মাৰ্কেটত ৰকেটত ঘুৰিছে ৰকেটত দৌৰিছে মানে এটো ফোন 40,000 টাকা ফোন চাওক জাস্ট চেক 40,000 টাকা ফোন কন্ডিশন চাওক টিপ টপ কন্ডিশন এটা আপোনালোকে সিঙ্গল স্কেচ উলিয়াব নোৱাৰে পাব কিমানত 16,999 16,999 টাকা হাউকে হক লৈ যাওক যদি লাগে দেই ঠিক আছে নেক্সট কক তাৰ পিছত এটা অলপ জিলিকা মডেল দেখাও ধুনিয়া ছোৱালী বিলাকৰ কাৰণে Samsung F23 5G এটো only 9,000 ত লক only 9,000 লক এ কোন আছে বলে বাদে কবা লক 9,000 দাদা আহক লাগিব 9,000 নাই নালাগে বলে পিছত সেইকাৰণে কৈছো তেওঁলোকক যদি নালাগে আপোনালোকে আহক ন যদি তেওঁলোকক নালাগে আপোনালোকে আহক 9,000 দিয়ক লৈ যাওক ওকে নেক্সট কক তাৰ পিছত এটা অলপ OnePlus ত আহো গেমিং ফোন ক্যামেরা ফোন OnePlus Nord CE2 Lite ওকে এটো অনলি পাই যাব 8,500 রুপিসত কিমান 8,500 ইয়াৰ দাম কমিছে এটো বহুত দাম কমিছে ৰে OnePlus ৰ গম পাইছে আপোনালোকে এটো মানে CE2 Lite এটো 5G হয় বহুত দাম কমিছে এবাৰ জাস্ট চেক কৰক আপোনাৰ কন্ডিশনটো ভালকে এবাৰ চাওক টিপ টপ কন্ডিশন বেজেল চাওক কাঞ্চা পিস পুৰা লেংটা বেংটা মাল হয় আৰু যাক লাগে হক লৈ যাওক নাপায় এনেকুৱা মাল আপোনালোকে নাপায় সেইকাৰণে কৈছো হাউকে হক লৈ যাওক ওকে নেক্সট কক Samsung ৰ প্ৰিমিয়াম ফোনো আছে আৰু ডিসকাউন্টত পার্পল কালার এটো ডিমান্ডিং ফোন হয় এটো S21 FE এটো সব অৰিজিনাল সব বস্তু গ্লাস জিলিকি আছে এটা নতুনৰ দৰে সেকেন্ড হ্যান্ড বুলি আপুনি কবই নোৱাৰিব কিমান আহিব এটো ফোনটো only 15,300 rupees 15,300 ঠিক আছে বাৰু ওকে বঢ়িয়া এটো ডিমান্ডিং কালার আৰু অপশন পাব হোয়াইট কালার লাগিলে হোয়াইট কালারও পাই যাব আপোনালোকে হোয়াইট কালারও আছে ইপিনে ঠিক আছে এটো হোয়াইট কালার আছে ওকে বঢ়িয়া ঠিক আছে নেক্সট কক তাৰ পিছত কক আৰু আজিকালি বহুতে ডিমান্ড কৰে যে Motorola কার্ভ ফোন লাগে Motorola নিউ মডেল ন yes নিউ মডেল এটো Motorola H40 হয় 8GB 256GB এটো আহিব প্রাইস তো only 17,000 rupees 17,000 rupees টপ মডেল yes টপ মডেল কার্ভ ডিসপ্লে আপোনাৰ Motorola বিষয়ে গম পাই মই সদায় কৈ থাকো একবাৰ জাস্ট চেক কৰক আপুনি কন্ডিশন চাওক টিপ টপ কন্ডিশন বেজেল চাওক এটা আপোনাক সিঙ্গল স্কেচ উলিয়াব নাই মই সদায় কওঁ যিবিলাক মানুহে মোবাইল প্ৰায় চেঞ্জ কৰি থাকে এমাহৰ মোড হওক দুমাহৰ মোড হওক তিনিমাহৰ মোড হওক তেওঁলোকেহে গম পাব এই Motorola বিষয়ে Motorola কোম্পানী কেনেকুৱা ধৰণৰ কোম্পানী হয় Motorola কেনেকৈ সাৰ্ভিস দিছে আমাৰ ইণ্ডিয়াত বা এটা কি ধৰণে গতি লৈছে তো এতিয়া বৰ্তমান যিবোৰ ফোন তেওঁলোকে লঞ্চ কৰিছে আপোনালোকে এবাৰ চেক কৰক গম পাই এইটো টপ মডেলৰ ফোন হয় টপ মডেল হয় এইটো আপোনালোকে দেখা পাইছে ইয়াৰ 1% আপোনালোকে প্ৰবলেম নাপায় আপোনালোকে না বেটাৰী প্ৰবলেম না আপোনালোকে বেটাৰী প্ৰবলেম পাব না কিবা প্ৰবলেম পাব আপোনালোকে একো প্ৰবলেম নাপায় দামটো এবাৰ কৈ দিয়ক আকৌ এটো আৰু ডিসকাউন্ট দি দিম কিমান দিব এটো আৰু ডিসকাউন্ট দি দিম এটো আৰু 1,500 rupees ডিসকাউন্ট দি দিম 15,500 ত লৈ যাওক চাও কি কৰি আছে আপুনি ইমান কেনেকৈ ডিসকাউন্ট কেনেকৈ দি আছে ডিসকাউন্ট দিব লাগিব সবে নিদিয়ে আচ্ছা होता सबके पास है देता कोई नहीं है वो भी बात এইটো কথা মই দি আছো আপোনালোকক ঠিক বোলা এটো কিন্তু এটা কথা দেই তেখেতে কৈছে লাখ টকিয়াতহে আপোনালোকে পাব ইমান কম দামত বেলেগত নাপায় 1500 টকা ডাইৰেক্ট ডিসকাউন্ট অসম্ভৱ কথা সেইকাৰণে কৈছো এইবিলাক মানে অফাৰ এইবিলাক আৰু কি কম এনেকুৱা ধৰণৰ অফাৰত আপোনালোকে ক'তো নাপায় সেইকাৰণে কৈছো যদি ল'ম বুলি ভাবিছে নহয় আহক ফোন কৰক আৰু ডেলিভাৰী হ'ব নেকি ডেলিভাৰীটো হ'ব বহুত সোনকালে হ'ব জাস্ট ওপেনিং হৈছে সো আপোনালোকে ডেলিভাৰীটো আপকামিং 2-3 মান্থছত পাই যাব হোম ডেলিভাৰী ঠিক আছে হোম ডেলিভাৰী হৈ যাব দুমাহৰ ভিতৰত আপোনালোকে নতুন দোকান যেহেতু সব বস্তু সেটআপ কৰি আছে অসমৰ বিভিন্ন জায়গাত ইয়াৰ পৰা ডেলিভাৰী হ'ব যোৰহাট শিৱসাগৰ ডিব্ৰুগড় যতে হওক ডেলিভাৰী হৈ যাব হোম ডেলিভাৰী আপোনালোকে পাব কিন্তু দুমাহৰ পিছতহে পাব কেলে আপোনালোক বুজাই কৈছো বহুতে
হোম ডেলিভাৰী বিচাৰে তো আপোনাক সেইকাৰণে ভিডিঅ'ৰ যোগেদি আগতে কৈ দিছোঁ কমেণ্টত বহুতে লিখে দাদা হোম ডেলিভাৰী হ'ব নেকি সেইকাৰণে আপোনাক কথাখিনি বুজাই দিলোঁ অ'কে ঠিক আছে বুজিলে ন তো নেক্সট কিটা হ'ব কওক নেক্সট কিটা হ'ব এতিয়া নেক্সট এটা তুফানি মডেল তুফানি আইফোন 12 ইয়ে দেখো আইফোন 12 এইটোও সবতছে হাইয়েস্ট ডিসকাউন্টত দি দিম মই ফোনটো দেখাই দিও কিমান দিব এইটো আইফোন 12 হয় এইটো পাব অনলি আপুনি 16000 রুপিসত 16000 কি কয় 16000 এর আইফোন 12 মিছা কথা কৈছে নেকি নাই কোৱা মই মিছা কথা শিওর শিওর দিদি মই শিওর 16000 টাকাত আইফোন 12 অসম্ভৱ কথা জাস্ট চেক চাও আইফোন 12 16000 টাকা মই এখানে খুদিছো মিছা কথা কৈছে নেকি আপোনাকে বেজেল চাও সব জনাই আছে হ'ব চাও এবাৰ কন্ডিশন চাই লওক সঁচা কথা কক আপুনি মিছা কৈছে যেন লাগি আছে চোৱা তুমি অলপ আগত মোৰ দোকানত আহিছা তুমি বহি আছিলা চাইছিলা নহয় কাস্টমাৰ আহিছে হোলসেল পাৰ্টি হেতু হয় আইফোন লৈ গৈছে 30 পিস এন্ড্ৰইড লৈ গৈছে 15 পিস হেতু হয় তিনটে সেল হৈ থাকিব ষ্টক আহি থাকিব ডিসকাউন্ট পাই থাকিব বাস ক'বই লাগে এটা মোৰ সন্মুখত মই আহিছো মই নিজে আহি 20 মিনিট ৰখিছো 20 মিনিট মই ৰখিছো কমসে কম 22 পিস মান 22 পিস নে কিমান আইফোন গৈছে 30 পিস আৰু বাকি আইফোনৰ সৰু সৰু মডেল মিলাই 30 পিস আৰু এন্ড্ৰইড গৈছে 15 পিস আইফোন 30 ন yes 30 পিস 30 আইফোন 30 পিস বিকিছে মই যেতিয়া আছো ন তেতিয়া গোলচলা শ্ৰীলংকাৰ পাৰ্টি yes শ্ৰীলংকাৰ পাৰ্টি আহি পেলাই 30 পিস আইফোন মোৰ সন্মুখতে লৈ গৈছে এতিয়াও ভালেখিনি আছে ষ্টক কিন্তু এটা কথা যদি কোনোবাই এখনতে 1 মিনিট সময় ৰখি পেলাই সুধু যদি কোনোবাই আপোনাৰ পৰা হোলসেলত মান ল'ব বিচাৰে ল'ব পাৰিব নোৱাৰে obviously ল'ব পাৰিব আৰু হোলসেলত ক্যাটাগৰি আছে আপুনি এনেকা নহয় যে আপুনি হোলসেলত লৈ যাব মই আপোনাক ডিসকাউন্ট দি দিম আপুনি যদি মোৰ পৰা হোলসেল লয় আৰু যদি ভাল পিস লয় তাতে মই আপোনাক টাৰ্গেট দিম এক্সট্ৰা পাৰ্সেন্টেজও দিম মই আপোনাক তাতে যদি আপোনাকে ইয়াৰ পৰা মানে হোলসেলত মাল লয় যদি আপোনাকে ধৰি লওক এটা এক্সাম্পলত ক'লো যদি আপুনি 50 পিস মাল লয় তো 50 পিসৰ এগেইনষ্টত মানে লগতে আপোনালোকে কমিশন দা পাব 2% হক 3% হক হেতু টেকাৰে কৰি পাতিলো কিমান পায় কিন্তু আপোনালোকে কমিশন পাব বাকি সব কথা বাদ দিলো এতিয়া আজিটো লাগিলে সব পাই যাব এতিয়া মোক এটা কথা এনসাৰ লাগে এটো আপুনি সঁচাকে দিবনে 16000 সঁচাকে দিম 16000 ৰ সঁচাকে দিম যোৱা এটো মেনশন কৰি দিবা টাইটেল দি দিবা থাম্বনেল দি দিবা জি দিবা দি দিয়া এটো পাই যাব 16000 रुपीस 16000 টাকা এটো কিন্তু অসম্ভৱ কথা মাৰ্কেটত 12 সেল গৈছে 22000 23000 24000 টাকা মাৰ্কেটত 12 সেল হৈ আছে তো আমরা যদি 16000 টাকা 12 পাই আছে এটো দেৰি নকৰিব জাক লাগে ফটাফট হাক লৈ যাও এক পিছে ন এক পিছে কিন্তু বেছি নহয় আৰু বুলে সব 12 ত দি আছে হেতু নহয় বহুতে ভাবি লয় সেইকাৰণে এপিসোডে পাব আপোনালোকে এটোৱে পাব 16000 টাকা আহিব লৈ যাব আইমে দেখাই দিয়ক একবাৰ আইমেটো আপোনাক চেক কৰি লওক পিছত কোলে নহব আইমেটো চাই লওক বেকসাইডে এইটো থাকিব চাগে এইটোত কামেৰা আইমেটো চাই লওক 8111 68111 ওকে এই মডেলটো আহিলে পাই যাব আপোনালোকে সো হাগি আছে ভাত খাই আছে জি কৰি আছে আহি যাওক নহলে কপালৰ পৰা গুছি যাব এই কানসা পিছ নাথাকে ঠিক আছে বঢ়িয়া নেক্সট কক তাৰ পিছত নেক্সট 11 দেখাম বগা পাৰো আহিছে এই বগা পাৰো চাওক কন্ডিশন চাওক বগা পাৰো কন্ডিশন চাওক 11 এর কন্ডিশন চাওক বগা পাৰো পাই যাব আপোনালোকে বেজেল চাওক এটা আপোনালোকে সিঙ্গল স্কেচ উলিয়াব নোৱাৰে আৰু মই এটা কথা কৈছো আপোনালোকক মই আহি পোৱাৰ আগতে এখন দোকানত থকা যিবোৰ মোবাইল এই মোবাইলবোৰ আগতে চাই পেলাই মই ভিডিঅ' বনাইছো তো আপোনালোকে গম পায় স্মাৰ্ট ডিল হৈছে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ এখন ছেকেণ্ড হেণ্ড মোবাইলৰ হোলচেলৰ দোকান য'ত অসমৰ বিভিন্ন জাগাত মাল যায় কি শিৱসাগৰ কি ডিব্ৰুগড় কি ধুবুৰী অল ইণ্ডিয়া মাল যায় ক'বলৈ গ'লে আৰু সেই স্মাৰ্ট ডিলৰ এটা ব্ৰাঞ্চ অপেনিং কৰিছে গুৱাহাটীৰ লাখটকীয়াত আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে 6 মাইলত যাব নালাগে 6 মাইলৰ মেইন ব্ৰাঞ্চত আপোনালোকে যাব নালাগে আপোনালোকে এতিয়া লাখটকীয়াতে পাব কাৰণ বহুত অফিচাৰ এমপ্লয় থাকে আৰু বহুতে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 6 বজালৈকে কামত নিয়োগ হৈ থাকে এটো সাইডে কিন্তু কিটো সাইডে যাবৰ কাৰণে বহুতৰ অসুবিধা বহুতে ফোন কৰে দেই বহুতে কয় মোবাইলটো ল'ব লাগিছিলে পঠাই দিব পাৰিবা নেকি এইফালৰ পৰা মানুহ কিফালে যাব অলপ অসুবিধা হয় তো আপোনালোকৰ সুবিধাৰ্থে গুৱাহাটী ফেন্সি বজাৰ মোবাইলৰ হাব লাখটকীয়া আপোনালোকে গম পায় য'ত যিখন হাবত আপোনালোকে মোবাইলৰ এসেসৰিজৰ পৰা ধৰি মোবাইল অধিক কম টকাতে পাব সেই হাবখন য'ত আছে সেই হাবৰ মাজতে খুলিছে এখন দোকান তো আপোনালোকে নিশ্চিন্ত মনে আহিব বহুত ভাল কন্ডিশনত ফোন পাব এটা 11 ৰ ষ্টাৰ্টিং প্ৰাইস আপুনি কিমান বুলি ক'লে অফাৰ ইটালৈকে শেষ হোৱা নাই এটোটো অফাৰ দিম মই লাষ্ট এন্ডিং অফাৰ ঠিক আছে বাৰু কিমান আইফোন 11 only 12500 rupees 12500 টকাত 11 পাই আছে চাওক আপোনালোকে জাস্ট চেক কন্ডিশন এবাৰ চাই লওক আকবাৰ চাই লওক কাঞ্চা পিস আৰু ইমান কম টকাত আপোনালোকে পাই আছে ন মই কি কম বহুত কম টকাত পাই আছে নতুন দোকান হিচাপে এটা স্পেশাল ধামাকা অফাৰ দিছে এখন দোকানত তো দেৰি নকৰিব যদি কোনবাই সেকেন্ড হ্যান্ড মোবাইল লম বুলি ভাবিছিলে আইফোন লম বুলি ভাবিছিলে হাউকে হাউক লৈ যাওক নাপাব ন এইবিলাক আৰু
দানে এইবোৰ কাঞ্চাপ বিজ এইবোৰ নাথাকে ধেত আহিব দেৰি কিয় কৰি থাকে লৈ যাব ঠিক আছে কওক মই ক'ব বিচাৰো যে ষ্টকটো তোমালোকে দেখাই পালা ষ্টক অলপ আউট হৈ গ'ল এতিয়া হোলচেল হ'ল আৰু ৰিটেইলৰ হ'ল আৰু ষ্টক আহি আছে সো ষ্টক পাই থাকিব হেতুলৈ প্ৰবলেম নহয় যেতিয়া আহিব মোক ফোন কৰে বা মেছেজ কৰে দোকান থাকক ষ্টক যদি মোৰ দোকানত নাথাকে মই আপোনালোকৰ আধা ঘণ্টাৰ ভিতৰত ষ্টক আনি দিম আৰু যদি মোৰ ইয়াৰে পৰা অসুবিধা হয় আপোনালোকে 6 মাইলৰ পৰা ল'ব বিচাৰে তাৰে পৰা আপোনাক হোম ডেলিভাৰী হৈ যাব হোম ডেলিভাৰী হৈ যাব তাৰ পৰা মোৰ তাতে আহিব ফেচিলিটিটো 2-3 মাহ টাইম লাগিব নতুন তো সো তাৰ পৰা আপোনালোকে হোম ডেলিভাৰী পাব হেতু মোৰ ইয়াতে ল'ব গ'লে আপোনালোকে আৰু 2 মান্থছ ৰখিব লাগিব ঠিক আছে যদি আপোনালোকে মেইন ব্ৰাঞ্চৰ পৰা ডেলিভাৰীটো লাগে আপোনালোকে মেইন ব্ৰাঞ্চৰ পৰা ল'বলৈ গ'লে লগালগ হৈ যাব কিন্তু ইয়াৰ পৰা বৰ্তমান 2 মাহৰ পিছতে হ'ব আৰু একচুৱেলি গম পাই এটা কথা গুৱাহাটীত ছেকেণ্ড হেণ্ড মোবাইলৰ বিপণী বহুত আছে মই আজি পাৰ্চনেলি মোৰ ভাল লাগিছে এটা কথা লাখ টকীয়া হেন জাগাত এই ইমান ডাঙৰ এটা মাৰ্কেটৰ এৰিয়াত আহি পেলাই এখন দোকানত যে ইমান কম টকাত মই মোবাইলটো পাইছোঁ স্পেচিয়েলি এটা কথা কওঁ মোবাইলৰ ভিডিঅ'টো আপোনালোকে গম পায় মই আজি আপোনালোকৰ প্ৰায় 70,000 ফেমিলিয়ে মোক মৰম দি আছে তো আপোনালোকে গম পায় গুৱাহাটীৰ এনেকুৱা এখন দোকান নাই যিখন দোকানত মই ভিডিঅ' বনোৱা নাই প্ৰত্যেকটো দোকানতে ভিডিঅ' বনাইছোঁ কিন্তু স্পেচিয়েলি মই এটা কথা কওঁ লাখ টকীয়া মোবাইলৰ হাব য'ত মোবাইলৰ হাব এই হাবত যিখন দোকান আছে এইখন স্মাৰ্ট গ্লো এটা ব্ৰাঞ্চ হয় তেখেতে সৌৰভদাই লৈছে তো তেখেতৰ তাতে আপোনালোকে যিবোৰ মোবাইল পাব একদম টিপটপ কৰিছে মোবাইল পাব মেইন কথা আৰু বহুত আপোনালোকে এডিশ্যনেল ডিছকাউণ্ট পাব তেখেতে ডাইৰেক্ট কয় 1500 টকা ডিছকাউণ্ট 2000 টকা ডিছকাউণ্ট এই পিছতলে এই পিছত 3000 ডিছকাউণ্ট চ' দেৰি কিয় কৰি আছে এটাই কওঁ যদি আপুনি ভাবিছে এটা ছেকেণ্ড হেণ্ড মোবাইল কিনাৰ কথা আপুনি নিশ্চিন্ত মনে আহিব পাৰে এখন দোকানলৈ আৰু এটা যদি আপুনি ভাবিছে এখন ছেকেণ্ড হেণ্ড মোবাইলৰ দোকান খোলাৰ কথা তো আপুনি জড়িত হ'ব পাৰে তেখেতৰ সৈতে যিটো নাম্বাৰ দিয়া আছে ফোন নাম্বাৰ সেই ফোন নাম্বাৰত আপুনি ফোন কৰিব যিমান পিছ মাল লাগে মিনিমাম যদি কোনোবাই হোলচেলত আপোনাৰ পৰা মাল লয় মিনিমাম কিমান পিছ মাল ইয়াৰ পৰা ল'ব লাগিব মিনিমাম যদি আপোনালোকে ইয়াৰ পৰা ফোন লয় তেন্তে মিনিমাম আপোনালোকে 10 পিছ লয় 30 পিছ লয় আপোনালোকৰ চইচ হেতু ক্যাটেগৰী হিচাপে প্ৰাইস ৰেঞ্জ হ'ব 10 পিছ ললে বেলেগ প্ৰাইস 30 পিছ ললে বেলেগ প্ৰাইস 50 পিছ ললে বেলেগ প্ৰাইস ঠিক আছে হেতু আপোনালোকে ফোন কৰিব ফোন কৰি ডিসকাস কৰি ল'ব বাকি বঢ়িয়াকে কছিকে চাইয়া মাৰদলে খচা খচ টেনশন लेने का नहीं टेंशन देने का है যদি ভাল লাগে লাইক কৰিব আৰু কমেন্ট সমান কৰিব ন শেয়াৰ টাইপ কৰিব আৰু আপোনাক এটা কথা কওঁ মই কওঁ মানে ইনষ্টাগ্ৰামত ফলো কিয় নকৰে ফলো কৰিব ন আৰে ইউটিউবত ইমান মৰম দিছে আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰিব আৰু এটা কথা কওঁ ইনষ্টাগ্ৰামত ফলো কৰি থবলৈ কেলে কওঁ মই শুনক আপোনালোকক ইনষ্টাগ্ৰামত ফলো কৰি থলে আপোনালোকে এই ৰঙা নীলা হালধীয়া এইবোৰ গিফ্ট দি থাকো ইনষ্টাগ্ৰামত সেইকাৰণে কৈছো এইটো আইডি চাওক ইনষ্টাগ্ৰামৰ ফলো কৰি থব হিমাংশু খাতনে অফিচিয়েল ফলো কৰি থব আকৌ লগ পাম নতুন ভিডিঅ'ত বাকি আজিলৈ আহিছো সবদা ধন্যবাদ থ্যাংক ইউ ৰাইজক আহিলে ধুনীয়াকে ডিসকাউন্ট কৰি দিব নিশ্চয় কৰি দিম আৰু হোলচেলৰ কাৰণে যদি কোনোবাই কন্টাক্ট কৰে ধুনীয়াকে তেওঁক বুজাই মিলি দিব দেই একদম বুজাই দিম সার্ভিস আপোনালোকে A1 সার্ভিস পাব এনেকা নাই ফোন লৈ যোৱাটো ডাঙৰ কথা নহয় আফটাৰ সেল সার্ভিসটো দোকানৰ পৰা পোৱাটো কাস্টমাৰে বিচাৰে ৰাইট বিচাৰে আৰু কথা আমি পাহৰি গৈছিলো এই বস্তুৰ কথা আমি ক'বলৈ পাহৰি গৈছিলো কওঁ শুনক এইটো 4000 টকাতে পাব আপোনালোকে যদি এইটো ভিডিঅ'ত 1 লাখ ভিউজ আহে আৰু 1000 কমেন্ট আহে সিধা সিধি কৈছো খুলা খুলি কৈছো 1 লাখ ভিউজ আৰু 1000 কমেন্ট আহিব লাগিব এইটো ভিডিঅ'ত কাৰণ এইটো এটা বহুতে ক'ব পাৰে আইফোন 7 এই আইফোন 7 টো দিয়ে মই দিন ইউটিউব ষ্টাৰ্ট কৰিছিলো এইটো এটা ভ্যালু আছে মাৰ্কেটত তো বহুতে কমেন্টটো কৰে এই 1.5 লাখ ভিউজ গলে আইফোন 7 টা দিবা হেতু নহয় এই আইফোন 7 টো আজি কোনোবাই কিনিব পৰা নাই এই আইফোন 7 টো দিয়ে মই এটা সময়ত ইউটিউব ষ্টাৰ্ট কৰিছিলো সেইকাৰণে মোবাইল আইফোনৰ মডেলটোক লৈ ঠাট্টা নকৰিব আপোনালোকে 7 সৰু মডেল কিবা মডেল ডাঙৰ মডেল এইবিলাক লৈ ঠাট্টা নকৰিব এটা হিচাপত দিছো যদি এইটো ভিডিঅ 1.5 লাখ ভিউজ আহে আৰু 1000 কমেন্ট 1000 নহয় 700 কমেন্ট আহে সেই 700 কমেন্টৰ পৰা বাছনি কৰি এজনক নহয় আমি দুজনক দিম দুটা আইফোন 4000 টকাত হ'ব আমি দুজনক দিম 700 কমেন্ট হ'ব লাগিব 700 কমেন্ট আৰু 1 লাখ পুৰাপুৰি ভিউজ হ'ব লাগিব 1 লাখ যদি পুৰাপুৰি ভিউজ আহে তেন্তে হলে 700 যদি কমেন্ট আহে সেই কমেন্ট পিক কৰি পেলাই আমি দুজনক দুটা আইফোন 4000 টকাত দিম যেটো মার্কেট প্রাইস 7500 টকা বাকি ইমানে আছিল সেইকাৰণে কৈছো তাৰ কাৰণে আপোনাক কি কৰিব লাগিব 1 লাখ ভিউজ আহিব কাৰণ আপোনাক কি কৰিব লাগিব গম পাইছে ভিডিওটো কি কৰিব লাগিব কক লাইক কৰিব লাগিব শেয়াৰ কৰিব লাগিব কমেন্ট কৰিব লাগিব আৰু মোস্ট ইম্পৰ্টেন্ট সাবস্ক্ৰাইব কৰিব লাগিব বাকি আজিলৈ আহিছো আকৌ লগ পাম নতুন ভিডিওত যদি ভাল পালে ওলে দেখেতে মই ক'ব নালাগে আহিছো বাই বাই দি দিয়ক বাই বাই